কিন্তু আমি কলা বেজ পৰিধান কৰি সংবাদকৰ্মী হিচাপে বৰ লজ্জিত হৈ আমি ৰাজপথৰ কাষত জনসাধাৰণৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী প্ৰদৰ্শন কৰিবলগীয়া হৈছে। আমি এনেকুৱা এটা কাৰ্যসূচী হাতত ল'বলৈ কিয় বাধ্য হ'লোঁ আৰু এই কাৰ্যসূচী আমি কিমানলৈকে আৰু প্ৰসাৰিত কৰিব লাগিব, আমি কিমানলৈ প্ৰসাৰিত কৰিব দৃষ্টিত আমি এতিয়া চিন্তা কৰি আছোঁ। কিন্তু এইখিনি মুহূৰ্তলৈকে কিন্তু আমি অপেক্ষা কৰি আছিলোঁ যে যোৱা ৩৬টা ঘণ্টা অতিক্ৰম কৰা পৰ্যন্ত নাজিৰাৰ যিসকল সংবাদকৰ্মীয়ে আৰক্ষীৰ গুলীৰ সুমুকি তেওঁলোকে শুনিছিল, যেতিয়া তেওঁলোকক ONGCৰ নিয়োজিত সুৰক্ষাৰ জোৱানে তেওঁলোকক গুলীয়াই মাৰিম বুলি বন্দুকৰ কাকত হাত দিছিল, ঠিক তেনেকুৱা পৰিস্থিতিত সেই আৰক্ষীক সেই ঠাইতে চিনাক্ত কৰি আৰক্ষীৰ ওচৰত চমজাই দিয়াৰ লগতে তেওঁৰ ওপৰত ব্যৱস্থা ল'ব পৰাকৈ এজাহাৰ দাখিল কৰা হৈছিল। আৰু সেই মুহূৰ্তত এজাহাৰ দাখিল কৰাৰ ২৪ ঘণ্টা আৰু ২৪ ঘণ্টাৰ পৰৱৰ্তী ৩৬ ঘণ্টাও অতিক্ৰম কৰি যোৱাৰ মুহূৰ্তত কিন্তু অসম আৰক্ষীৰ বিশেষকৈ নাজিৰা আৰক্ষীৰ কোনো ইতিবাচক পদক্ষেপ, কোনো ইতিবাচক ব্যৱস্থা গ্ৰহণ আমি দেখা নাপালোঁ। আৰু তাৰ লগতে এটা আটাইতকৈ ডাঙৰ কথা, প্ৰতাৰক ৰূপে পৰিণত হৈছে আৰক্ষী যিদৰে, ঠিক একেদৰে প্ৰতাৰণাৰ দলিলত তেওঁলোকেও ভৰি দিছে নেকি যে নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ লগত সিদিনা আমি দেখা পাইছিলোঁ যে আমাক আহ্বানো জনাইছিল যে আপোনালোকে আটক কৰি অনা ব্যক্তিজনক যেতিয়া আমি গাড়ীৰে ভৰাই আমি থানালৈ লৈ যাম, গাড়ীৰে পৰিবহণ কৰি থানালৈ লৈ যাম, সেই সময়ত যাতে তাত উপস্থিত দল সংগঠন বা আপোনালোকে কোনো ধৰণৰ ঠেলা হেঁচা নকৰে, কোনো ধৰণৰ আক্ৰমণ কৰিবলৈ উদ্যত নহয়। আমি সকলোখিনি পৰিৱেশ তেওঁলোকৰ আশ্বাসত আমি শান্তি শৃংখলা আৰু গণতন্ত্ৰৰ পৰম বিশ্বাসী হিচাপে আমি সেইখিনি মানি লৈছিলোঁ আৰু তেওঁক থানালৈকে সুৰক্ষাৰ মাজেৰে লৈ যোৱাত আমি সহায় কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত আমি আশা কৰিছিলোঁ যে যিদৰে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, যিদৰে অসামৰিক প্ৰশাসনৰ মুৰব্বীও তাত উপস্থিত আছে, আমি তেতিয়া ভাবিছিলোঁ সঁচাকৈ তেওঁলোকে জনসাধাৰণে কেতিয়াবা ওজৰ আপত্তি কৰিবলগীয়া থল থাকিলেও অন্ততঃ সাংবাদিকসকলৰ ক্ষেত্ৰত তেনেকুৱা থল আজি নাথাকিব। কিন্তু আটাইতকৈ পৰিতাপৰ কথা, আমি জনসাধাৰণক আহ্বান জনাম যে চূড়ান্ত প্ৰতাৰকৰ প্ৰশাসনত পৰিণত হৈছে অসম আৰক্ষী আৰু অসম আৰক্ষীৰ এই চূড়ান্ত প্ৰতাৰণাৰ প্ৰতিবাদত আজি নাজিৰাৰ ৰাজপথত সাংবাদিক। ধন্যবাদ।